আজি মই মোৰ চব্জি বাগানখনত সোমাইছিলোঁ আৰু মোৰ মানে এই কণ কণ বিলাহী গছ বহুত কেইজোপা আছে। মানে বহুত লাগি আছে, ছিঙিব সময়ে নাপাওঁ। কিছুমান পকি পকি সৰিয়ে গৈছে। সেই ভাবিলোঁ ছিঙি আনো বুলি গ'লোঁ আৰু ছিঙিলোঁ। এইডাল মোৰ পটলৰ গছ, বৰ ধুনীয়াকৈ ডাঙৰ হ'ব ধৰিছে। লাগিলে দেখুৱাম বাৰু। আৰু ইফালে গাজৰো বহুত লাগি আছে, বৰষুণ দিছে যে বেয়া হৈ যাব। আৰু বিলাহী, ডাঙৰ বিলাহীও আছে, বহুত কেইজোপা আছে। বিলাহী ডাঙৰ বিলাহীবিলাকো লাগি আছে, পকি আছে। সেয়ে ভাবিলোঁ ছিঙো বুলি ছিঙিলোঁ। আৰু মানে এইটো খোৱাটো বাদেই দিলোঁ, কিন্তু ছিঙি বহুত ভাল লাগে। আৰু জলকীয়াও পকি আছে। এনেকৈ ছিঙিলোঁ। আকৌ ইফালে আৰু এটা বেৰ আছে, এইবাৰ আকৌ সেইটো বেৰলৈকে আহিম। আহি তাত মানে আকৌ ডাঙৰ বিলাহী বহুত লাগি আছে, বেঙেনাও লাগি আছে, সিফালেও ছিঙো। সেই বুলি ভাবি আকৌ মই আহিলোঁ। আহি এই বেৰটোতে সোমালোঁ। সোমাই মানে ছিঙিলোঁ। ইমান ধুনীয়াকৈ লাগি আছে, মানে দেখিলে ভাল লাগে। চবতছে ভাল লাগে, ছিঙি ভাল লাগে। কাৰণ এইবিলাক খেতি কৰা মানে ছিঙি অনাটোৱে বহুত মজা লাগে দেই। মানে মোৰ ভিডিঅ'টো চালে কেনেকুৱা পালে বা, যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ নিশ্চয় ভালেই পালে চাগে ন। বাই বাই।